কিহৰ কাৰণে ধৰিছে তোমাক আজি? কিহৰ কাৰণে ধৰিছে? অৰূপ দাসৰ লগত তোমাৰ সম্পৰ্ক কি? তোমাক পৰীক্ষা কিমান দিন দিলা তুমি? কিমান দিন দিছা পৰীক্ষা? পৰীক্ষা কিমান দিন দিছা তুমি? কিহৰ কাৰণে বয়স কমাইছিলা? কিহৰ কাৰণে? কি উদ্দেশ্য আছিলে তোমাৰ? কি উদ্দেশ্য আছিলে কোৱা? অৰূপ দাসক কেতিয়াৰ পৰা চিনি পোৱা তুমি? অষ্টাশি থেকে 90 বলবে কমান যায় বয়স বাড়ান যায় লাগে হয় মোক পৰহি এপইণ্ট কৰা গৈছে এইটো এটা এডিশ্যনেল SO হিচাপে মই আহি পেলাই দেখিলোঁ মৰ্ণিং অলপমান ষ্ট্ৰিক্ট কৰিবলৈ মোক ইনষ্ট্ৰাকশ্যন দিছিলে তো তেনেকৈ আহি পেলাই মই গোটেইখিনি পেৰিমিটাৰটো প্ৰথমতে আহি পেলাই ছিকিউৰ কৰিলোঁ অলপ ষ্ট্ৰিক্ট কৰিলোঁ গোটেই কিছুমান যিবোৰ পেৰিমিটাৰ অলপমান টিংচিংবোৰ বেয়া হৈ আছিলে সেইখিনি গোটেইখিনি ছিকিউৰ কৰিলোঁ তাৰপিছত পৰীক্ষাটো ধুনীয়াকৈ চলি গৈ আছিলে কোনো তেনেকুৱা হেৰি হোৱা নাছিলে কেইজনমান পৰীক্ষাটো ঠিক 11:30 বজাত আৰু শেষ হোৱাৰ আগে আগে মই অলপমান লক্ষ্য কৰিলোঁ যে কেইজনমান মানে কেণ্ডিডেট মানে অলপমান বয়সস্থ নিচিনা বাট আৰু আগতেও লক্ষ্য কৰিছিলোঁ মানে সেইজনৰ 1 নম্বৰ ৰুমত এজন আছিলে আৰু চাগে 3 নম্বৰ ৰুমত এজন আছিলে তেওঁলোকৰ ডেট অফ বাৰ্থ মই ক্ৰছ চেক কৰিলোঁ এডমিটৰ মতে তো সেইটো 1989 1994 আহিলে তো মই ঠিক আছে হ'ব পাৰে বয়সৰ কাৰণে দিব পাৰে তাৰপাছত এইটো 5 নম্বৰ ৰুমত মোৰ ডাউট হ'ল এডমিটত চালোঁ এডমিটত 2006 চন ডেট অফ বাৰ্থ দিয়া আছে মোৰ ডাউট হ'ল যে সঁচাকৈ 6 চন হয়নে তাৰপিছত মই অলপ আমাৰ এজন এছক মাতিলোঁ যিজন প্ৰথমজন তেওঁ ক'লোঁ যে এজনৰ অলপমান মোৰ ডাউট লাগিছে আপুনি কিবা অলপমান গম পাইছেনে কিবা ধৰণৰ গম পাইছেনে এনেকুৱা তেওঁ কৈছে নাই তেনেকৈ হোৱা নাই একো কথা তাৰপিছত আৰু অলপমান মই সোধ-পোছ কৰিলোঁ তাৰপিছত তেওঁ ক'লোঁ যে যিহেতু পৰীক্ষা শেষ হ'বলৈ বেছি সময় নাছিলে যিহেতু 12টা বজাত পৰীক্ষা শেষ হয় হোৱা লাগিব বুলি মই ষ্টুডেণ্টজনক তাৰ পৰা উঠাই আনি পেলাই ছিকিউৰ ৰুমটোত ইয়াত আনিলোঁ তো আনি পেলাই মই তেওঁক পৰীক্ষাটো দিয়ালোঁ 12টা বজালৈকে তাৰপাছত বহীখন লোৱাৰ পাছত মই তেওঁক ভালকৈ সুধিলোঁ যে কি হৈছে মোক সঁচা কৈ দিয়া সেইটো কথাটো তেওঁ তেতিয়া কনফেছ কৰিলে যে তেওঁ একচুৱেল ডেট অফ বাৰ্থ ইয়েৰ অফ বাৰ্থ 1985 হয় আৰু তেখেতে ইয়াত ফেক মানে চাকৰি মানে বয়স কমাবলৈ চাকৰি যাতে পায় বয়স কমাবলৈহে এইটো আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে মই সুধিলোঁ এইটো তুমিতো আগতে মেট্ৰিক পাছ কৰিছা বা তেনেকুৱা ধৰণৰ হয় 2011 চনত পাছ কৰিছে মেট্ৰিক এতিয়া বৰ্তমান তেখেত MA কৰি আছিলে ডিষ্টেঞ্চত KK হেণ্ডিকত ওচৰৰ এখন কলেজতে চেণ্টাৰটোৰ তো সেই সোধ-পোছ কৰোঁতে তেতিয়া গম পালোঁ তেখেতে কনফেছ কৰিলে আৰু ক'লে যে মই সুধিলোঁ যে তুমি 2006 যিটো কৰিলা এডমিটত সেইটো কি বেচিছত কৰিলা কৈছে যে আধাৰ কাৰ্ডৰ সেইখিনি কাৰেকশ্যন কৰিব দিছিলোঁ কিন্তু এতিয়ালৈকে কাৰেকশ্যন হৈ অহা নাই কিন্তু সেইটো বেচিছতে দি দিছোঁ মই কৈছোঁ সেইটোতো কোনো ধৰণৰ প্ৰুফ হ'ব নোৱাৰে সেইটো কোনো প্ৰুফ লাগেই আজিকালি ডেট অফ বাৰ্থ চাৰ্টিফিকেট নাই সিহঁতৰ তো পেন কাৰ্ডত কোনটো ইয়েৰ আছে 1995 আছে ভোটাৰ কাৰ্ডত কোনটো আছে 1995 আছে তো তেতিয়া ক'লোঁ এতিয়া গোটেইখিনি তেওঁ কনফেছেই কৰিলে আৰু তেতিয়ালৈকে মই ভৱানীপুৰ IC কোড তেতিয়ালৈকে ইতিমধ্যে মাতিবলৈ ক'লোঁ তেখেত আহিলে আৰু মেজিষ্ট্ৰেট ছাৰ আহিলে DSP ছাৰ আছে অলৰেডি তেওঁ আহিলে তেওঁলোকৰ আগতে গোটেইখিনি আকৌ তেওঁ স্বীকাৰ কৰিলে আৰু যিখন কলেজত MA পঢ়ি আছে বুলি কৈছে তাৰে অধ্যাপকজন ইয়াৰ SO নহয় জানো হয় তেখেত সেইখন কলেজৰে SOজনৰ মানে এজন অৰিজিনেল যিজন আছে ইয়াত এজন অৰূপ দাস তেখেত সেইখন কলেজৰে অধ্যাপক তেওঁ ছাত্ৰ একচুৱেলি তেওঁ ডিপাৰ্টমেণ্ট পলিটিকেল ছায়েন্স হয় তেখেতৰ ছেম কলেজৰ এখেত আছামিজ ডিপাৰ্টমেণ্টৰ তেখেত হয় আপুনি যেতিয়া প্ৰথম তেওঁ কলেজ এই ষ্টুডেণ্টজন অলপ ডাউট হৈছে তেতিয়া SOজনে আপোনাক কি ৰিপ্লাই দিছিলে যে চাব লাগিব কি হয় এইটো ক'ব নোৱাৰি চাব লাগিব দেট ৱাজ হিজ ৰিপ্লাই কিন্তু তেওঁতো পূৰ্বতেও জানে যে তেওঁ MA ষ্টুডেণ্ট হয় এতিয়া কথাটো কওঁতে তেখেতে মানে আছামিজত তেখেতে মানে ক'লে যে ষ্টুডেণ্টজনে ক'লে যে তেখেতে মানে চিনি পায় বা দোকানত গৈ থাকে তেখেতৰ এখন বিজনেছ আছে এখন দোকানৰ মানে জেৰক্স কম্পিউটাৰ দোকান এখন আছে তাত তেখেত গৈ থাকে বুলি ক'লে অলৰেডি তেওঁ 4 দিন পৰীক্ষা দিলে 4 দিন পৰীক্ষা দিছে এইটো 5 নম্বৰ দিন হয় নিৰীক্ষকজনৰ দায়িত্ব আছিলে তেওঁ যিহেতু চিনি পায় গোটেই বস্তুটো ফেক আছিলে হয় সেইটো যদি চিনি যোৱা পাইছে তো সেইটো হ'বই লাগিব যে মানে আইডাৰ মানে এডমিট কাৰ্ড মোৰ প্ৰথমতে চিন্তা হৈছিলে তেওঁ প্ৰক্সি মানে বেলেগৰ নামত বেলেগে পৰীক্ষা দি আহিছে তো সেইটো নহয় তেখেতে নিজৰ নামতে পৰীক্ষা দিব আহিছে কিন্তু বয়সটো কমাবলৈ তেখেতে আকৌ মেট্ৰিকৰ পৰীক্ষা দিছে